পানটোত আপুনি আচৰিত হ'ব জানিলে ইমান ডাঙৰ বেনিফিট ইমান বহুত ডাঙৰ ডাঙৰ প্ৰব্লেম আমাৰ পানে সলভ কৰিব পাৰে সেইটো আজি কথা আমি কভাৰ কৰিম ইয়াতে আমাৰ ডাইজেশনৰ পৰা হজম শক্তিৰ পৰা স্কিন আমাৰ স্কিন মুখৰ ভিতৰৰ প্ৰব্লেম আৰু এনেকুৱা বহুত ডাঙৰ ডাঙৰ বহুত প্ৰব্লেম আমাৰ সলভ কৰিব পাৰে এই পান পাতটোৱে কেইটামান ইয়াৰ বেনিফিট ক'বলৈ গৈ আছো যে আপোনালোকে জানিলে আচৰিত হৈ যাব পান পাতটো এটা ট্ৰেডিশনেল ফুড হলেও এইটো এটা ডাঙৰ ঔষধ পৃথিৱীত বহুত মানুহ আছে যে পান খায় কিন্তু খুব কম মানুহে জানে ইয়াৰ এমেজিং বেনিফিট বা সাংঘাতিক উপকাৰিতাৰ বিষয়ে জানে ৰিচাৰ্চে কয় পান পাতত এনেকুৱা কম্পাউণ্ড থাকে বেক্টেৰিয়াৰ পৰা যিবোৰ ইনফেকশ্যন হয় সেইবোৰ ৰখায় হাড়ত দুখ পালে খুব সোনকালে ৰিকভাৰ হয় আৰু আমাৰ হাৰ্টকো প্ৰটেক্ট কৰে সো আজিৰ ভিডিঅ'ত জানো আহক পান পাতৰ পৰা আমি কি বেনিফিট ল'ব পাৰোঁ আৰু ইয়াক ব্যৱহাৰ কেনেকৈ কৰিম পান পাতে আমাৰ ডাইজেষ্ট সিস্টেম মানে হজম শক্তি নেচাৰেলি ষ্টিমুলেট কৰে মানে ক'ব পাৰে আমাৰ হজম শক্তি ইমপ্ৰুভ কৰে এচিডিটি যদি আছে আপোনাৰ বা ব্লোটিঙৰ প্ৰব্লেম যদি আছে পানৰ ব্যৱহাৰ আপোনাৰ কাৰণে বহুত উপকাৰী হ'ব পাৰে